গুড আফটাৰনুন ফ্ৰেণ্ড, বলক চান্দুবি মেলালৈ যাওঁ। জানুৱাৰীৰ 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে মেলাখন থাকে আৰু মেলাত গৈয়ে প্ৰথমে মই পিঠা চাহ খালোঁ, তাৰপিছত বগৰী খালোঁ আৰু কাঠেৰে বনোৱা বস্তুবোৰ খুবেই ভাল লাগিছিল আৰু বাদ্যযন্ত্ৰবোৰো খুবেই ধুনীয়া। তাৰপিছত মোৰ পিছপিনে থকা ঘৰটো ভালেই লাগিল আৰু মঞ্চখনো খুব ধুনীয়া আছিল, তাত প্ৰগ্ৰেমো চলি আছিল। আহিয়ে ইয়াতে তাৰপিছত খালোঁ গাহৰি পোৰা, যিহেতু গাহৰি পোৰা মেইন, তো ইয়াতে আহি নাখালে নহ'ব। আৰু ইয়াতে আছে, এইবোৰ হ'ল ৰাভা জনগোষ্ঠীৰ ট্ৰেডিশ্যনেল মদ আৰু এইবোৰ খুবেই ভাল লাগিছিল, কিন্তু কিনা নহ'ল যিহেতু খুবেই দাম আছিল। দামটো আমি সেইকাৰণে কিনিব নোৱাৰিলোঁ। আৰু কাপোৰবোৰো ইয়াৰে খুব ভাল আছিল, কাপোৰবোৰো ট্ৰেডিশ্যনেল কাপোৰ ভালেই, কিন্তু দামবোৰ বেছি কাৰণে কিনা নহ'ল। আৰু এনেকৈয়ে চালোঁ কাপোৰবোৰ চাই, মেলাখন চাই শেষত অলপ সৰু ল'ৰা ছোৱালীক ধেমালি কৰি ঘৰলৈ উভতিলোঁ। বাই।